গাইজ দুদিনমানৰ পৰা এজনী ছোৱালীৰ ভিডিঅ' বহুত বেছিকৈ ভাইৰেল হৈ আছে। বহুতে মোক ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপত চেণ্ড কৰি কৈছিল যে সেই ভিডিঅ'টোৰ ওপৰত মোৰ মন্তব্য আগবঢ়াব লাগে। মানে ছোৱালীজনীয়ে ভিডিঅ'টো বনোৱাৰ পিছত এখন মানে ডাঙৰ মামলা হৈ গ'ল আৰু কোনটো ভিডিঅ'ৰ কথা কৈছোঁ ইতিমধ্যে হয়তো তোমালোকে গম পাইছে, বহুত বেছিকৈ ভাইৰেল হৈ আছে এতিয়া। তো ছোৱালীজনীয়ে কিনো ভিডিঅ' বনাইছিল ফাৰ্ষ্ট তোমালোকে চাই লোৱাচোন। ভিডিঅ' বনোৱাৰ নামত ছোৱালীজনী কটি জকাৰি আছে, ৰাইট? জানিব পোৱা মতে এই ভিডিঅ'টো বনোৱাৰ পিছতে ছোৱালীজনী এটা মানে বেয়া পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল। গাঁৱৰ ৰাইজে মিলি ছোৱালীজনীক বহুত বেছিকৈ মানে বেয়াকৈ মাৰিছে। এনেকুৱা ধৰণৰ তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি এনেকুৱা ধৰণৰ অশ্লীল নৃত্য কৰাৰ বাবে মানে কিছুসংখ্যক লোকে মোক জানিব দিছে আৰু সবিশেষ মই নাজানো এই ভিডিঅ'টো বনোৱাৰ কাৰণে মাৰিছে নে বেলেগ কিবা কাৰণত মাৰিছে মই বিশেষ নাজানো। কিছু সংখ্যক মোৰ ছাবস্ক্ৰাইবাৰ বন্ধুৱে কৈছে যে তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি এনেকুৱা ধৰণৰ অশ্লীল নৃত্য কৰিছে, যাৰ বাবে মানে গাঁৱৰ ৰাইজে মাৰিছে। আৰু ভিডিঅ' ক্লিপটো মোৰ লগত আছে, কিন্তু মই তোমালোকক দেখাব নোৱাৰিম কাৰণ ইউটিউবৰো কিছুমান গাইডলাইন আছে। কিবা কাৰণত যদি ষ্ট্ৰাইক কৰি যায় ন মোৰ চেনেল উৰি যাব পাৰে, চ' দেখাব নোৱাৰিম সেই মাৰা ক্লিপটো। কিন্তু বহুত বেছি বেয়াকৈ মাৰিছে, মানে বহুত কেইজন মানুহে বহুত বেছি বেয়াকৈ মাৰিছে। মানিছোঁ ছোৱালীজনীয়ে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি এনেকুৱা ধৰণৰ নৃত্য কৰিব নালাগিছিল, কিন্তু আপোনালোকেনো আইন হাতত তুলি ল'বলৈ ক'ত অধিকাৰ পালে? এজনী ছোৱালীক ইমানগাল মানুহে যে পূৰা খেদি চৰলাট মাৰিছে। মানুহৰ ভুল হৈ যায়, আমি সেইবোৰ শুধৰাবলৈ চেষ্টা কৰিব লাগে। মানিছোঁ ছোৱালীজনীয়ে ভুল কৰিছে, তাইক আপোনালোকে বুজাওক যে নেক্সট টাইম এনেকুৱা ধৰণৰ কাম নকৰিবি। নিশ্চয় তাই বুজিব, ঘৰৰ মানুহক জনাওক। কিন্তু আপোনালোকে পূৰা মিলি ছোৱালীজনী পূৰা খেদি চৰলাট ইমান বেয়াকৈ মাৰিছে, মানে আপোনালোকে কি বুজাব বিচাৰিছে? মই এইটো কোৱা নাই যে মই ছোৱালীজনীক ছাপোৰ্ট কৰিছোঁ, ঘেণ্টা মই ছোৱালীজনীক একো ছাপোৰ্ট কৰা নাই, কাৰণ ছোৱালীজনীয়ে একো ভাল কাম কৰা নাই। ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি এনেকুৱা ধৰণৰ কটি ভাঙিব। আজিকালি কিছুমান ছোৱালীও মানে কম নহয়, মানে যি টি অসভ্যালি কৰি দিয়ে ভাইৰেল হ'বলৈ। কিন্তু আপোনালোকে আইন হাতত তুলি ল'ব নালাগে। ইমানগাল মানুহে পূৰা ধৰি মাৰিছে, যদি কিবা কাৰণত কিবা হৈ যায় ন তো ৰিস্ক কোনে ল'ব? ভুক্তভোগী হ'ব তাইৰ পৰিয়াল, তাইৰ মাক দেউতাক, হয়নে নহয়? কি মই মিছা কৈছোঁ নেকি বন্ধু বান্ধৱীসকল? আপোনালোকতো মাৰি গুচি যাব, মানে কি ক'ম আৰু। কিবা এটা কৰাৰ আগত অলপমান ভাবিবচোন। ভুল হৈ যায়, মানুহৰ ভুল হৈ যায়, বুজালে নিশ্চয় বুজি পাব, কিন্তু আপোনালোকে পূৰা আইন হাতত তুলি লৈছে। কি ক'ম আৰু। বন্ধু বান্ধৱীসকল তোমালোকৰ ইয়াৰ ওপৰত কি ক'ব লগা আছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু যদি মোৰ কিবা কোৱা ভুল হৈছে তেনেহ'লে চৰি। এজনী বোৱাৰী তাই ভিডিঅ' বনাইছে, ঠিকে আছে, ভিডিঅ' বনাইছে, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু যিহে অশ্লীল ইংগিত দি ভিডিঅ' বনাইছে ন, তো তাৰ ওপৰত মই মান মাতিমেই কি? আমি ৰোষ্টাৰবোৰ এনেই আছোঁ নেকি? ফাৰ্ষ্ট তোমালোকে ভিডিঅ'টো চাই লোৱাচোন। তোমাকে ভাল পাওঁ, তুমিয়ে মোৰ, তুমিয়ে মোৰ সকলোবোৰ, এতিয়া তোমাকে কৰি দিয়া তোমাকে ভাল পাওঁ। অ' বাইদেউ, আপুনি এজনী বোৱাৰী, দেখা পাইছোঁ শিৰত সেন্দুৰ আছে, এনেকৈ আঙুলি নেদেখাব না, কিবা ভাল নালাগে। ধুই কি ফাল্টু মানে। আজিকালি কিছুমান বোৱাৰী কম নহয় কিন্তু। অ' বাইদেউ, এইবোৰ আঙুলি চাঙুলি ন ঘৰত দেখাব, এনেকৈ পাব্লিক প্লেটফৰ্মত নেদেখাব, কিবা অসভ্যৰ দৰে লাগে। প্লিজ ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰি জনাবা কেনেকুৱা পালা, আৰু মই কোৱা কথাখিনি সঁচা মিছা তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবাগে। আৰু পাৰিলে ফ্ৰেণ্ডৰ মাজত অকণমান শ্বেয়াৰ কৰি দিবা। আৰু মোৰ চেনেলটো যদি কোনোবা নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত ঘণ্টাটো বুজাই অল অপশ্যনত টেপ কৰি ল'বা। তো আকৌ